নিশ্চয় ভালেই চাগে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মিঠুৰ আৰু মোৰ খুব দুখ লাগিছে। দুখ লগা কাৰণটো মানে এনেকুৱা ধৰণৰ, মিঠুৱে সদায় যতন লোৱা ফুল গছবোৰ আজি ছাগলীয়ে চাফাকৈ খাই দিলে। সেইকাৰণে তাই মনৰ বেজাৰত মানে খুব দুখ কৰি আছে। ফুলখিনি তাই প্ৰায়ে যতন লয় আৰু তাইৰ লগৰ কোনোবা আহিলে মানে ফুলখিনি চুবলৈকে নিদিয়ে। নুচুবা বুলি কয়। আজি ছাগলীয়ে চব চুই একেবাৰে ধুই থৈ গ'ল। তাই মানে এতিয়া ইমানেই দুখ কৰিছে, কি হ'ব মা, ফুলখিনি নোলাব নেকি, চববোৰ মৰি যাব নেকি। তাই মানে 101টা মানে মোক প্ৰশ্ন সুধি আছে আৰু তাইক উত্তৰ দিওঁতে মই তাৰমানে হাইৰাণ হৈ গৈছোঁগৈ। চাওকচোন বাৰু, এয়া মই ফুলখিনি আপোনালোকক দেখুৱাই আছোঁ। এয়া মিঠুৱে মনৰ বেজাৰত বহি আছে, খুব দুখ কৰি আছে। তাই তাৰমানে মোক 101টা কথা সুধি আছে আৰু মানে কি হ'ল কথাটো, আজি আমি দুপৰীয়া শুই আছিলোঁ। শুই থাকোঁতে ছাগলী কেইটামান আহি গোটেই ফুলগছবোৰ একদম টকালি খাই দিলে। ফুলগছবোৰ মানে ইমান ধুনীয়াকৈ ফুলি আছিল, এজোপা জবা ফুল, চব মানে একদম চুচি বাচি টকলা কৰি খালে মানে আৰু। তাই মানে ভাবিছে এতিয়া কি হ'ব, ফুলবোৰ আকৌ নতুনকৈ ৰুব লাগিব নেকি। মই তাইক বুজাইছোঁ যে দুদিনমানৰ পিছত আকৌ পাত ওলাব, ফুল ফুলিব। তাই নাই, কথাটো বুজি পোৱা নাই আৰু মানে তাই ভাবিছে আৰু এইবিলাক খাই দিলে এতিয়া চব মৰি যাব আৰু নোলাব নেকি, তেনেকৈ ভাবিছে। চাওকচোন বাৰু, সঁচাকৈ মোৰো বেয়া লাগিছে। কিয় যে শুই থাকিলোঁ তেনেকুৱা লাগিছে। মানে টাববোৰ চব এটা কৰি খালে, মানে একদম টকালি খালে আৰু এয়া চব একেবাৰে একদম ঠাৰিলৈকে খালে, মানে একদম আৰু ঠাৰিলৈকে খালে এইবিলাক, এজোপা। তাৰপিছত এইপিনে এইবোৰ তাৰমানে চববোৰ খাই দিলে আৰু। মই আকৌ ভালেই পাইছোঁ, যি কৰে মানে ভগৱানে ভালেই কৰে। মই বহুত দিন টাববিলাক চোৱাও নাছিলোঁ। ফুল ফুলি মৰহি শুকাই গৈছেগৈ। এইবিলাক ছিজনতে ৰুলোঁ আৰু ছিজন ফ্লাৱাৰ আছিলে এইবিলাক। সেইকাৰণে এতিয়া আকৌ মই চাব লাগিব, ফুলবোৰ ৰুব লাগিব ভালদৰে। সেইকাৰণে মই ভাবিছোঁ ভালেই হৈছে। কিন্তু মিঠুৱে নাই, মানা নাই। কি হ'ব মোক সুধি আছে। সেয়া আকৌ অকণমান ডাঙৰকৈ কৈ দিয়াচোন। সেয়া চাওক, ফুলকেইটা তাই আকৌ কেতিয়া হ'ব কৈ আছে। মানে সঁচাকৈও ফুলি আছিলে, এজোপাহেঁত ইমান ধুনীয়াকৈ ফুলি আছিলে। এতিয়া মানে এনেকুৱা হোৱা দেখি তাই মানে খুব দুখ লাগিছে আৰু। আমাৰ এইফালে গুডুকাই কাম লাগি আছে। মিঠু আৰু মোৰ দুখ লাগিছে ফুলবোৰ খোৱাৰ কাৰণে, আৰু আমাৰ গুডুকাই দুখ লাগিছে এইবোৰ বেঙেনাবোৰ খাই দিলে। বেঙেনা, জলকীয়া আৰু পাচলি কিছুমান ইয়াত আছিলে, সেই পাচলিবোৰ খাই দিয়াৰ কাৰণে। আমাৰ আজি ভাগে দুখ লাগিছে দেই। আমাৰ দুখ লাগিছে ফুল খোৱাৰ কাৰণে, আৰু গুডুকাই দুখ লাগিছে এইপিনে জলকীয়া, বেঙেনা আৰু কিবাকিবি এইবোৰ ভেন্দি, বাৰীৰ বস্তু খাই দিলে। মোকে কৈছে আৰু অলপ শুই থাকিবি কৈছে, দুপৰীয়া ইপিনে চাব নোৱাৰ কৈছে। মইনো কেনেকৈ জানো বাৰু ছাগলীকেইটাই যে খাই দিবহি, আনদিনাটো খোৱা নাছিলে। বন্ধুসকল, মিঠুৰ মনত ফূৰ্তি আনিবলৈ মই আকৌ নতুনকৈ টাবত ফুল পুলি দুটা ৰুৱাইছোঁ। তাই যাতে এইবিলাক কৰি ভাল পায়, মনলৈ ফূৰ্তি আহে। সঁচাকৈ তাই খুব ভাল পাইছে যেন লাগিছে ফুল ৰুই, আৰু বোকা খুচৰি এনেও ভাল পায় তাই। পানী দিয়াৰ চলেৰে বোকা লৈ আছে। যে কি নহওক বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন কমেণ্ট কৰি। আৰু লগতে যিসকল বন্ধুৱে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক এটা দিবলৈ নাপাহৰিব। আজিলৈ ইমানতে সামৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।